নমস্কাৰ প্ৰথমে মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালো আজি মই বনাবলৈ লৈছো ৰুকি লোৱা আমৰ আচাৰ আৰু এনেকৈ যদি আপোনালোকে আচাৰ বনাই থৈ দিয়ে বহু দিনলৈ খাই থাকিব পাৰে বিশেষকৈ এতিয়া আমবিলাকত গুটিটো ডাঙৰ হৈ গল সেইবাবে আমি এনেকৈ এই আচাৰ বনাই থৈ দিব পাৰো মই কিদৰে বনাইছো আপোনালোকক তাকে দেখুৱাম তাৰ বাবে মই ইয়াতে 4টা টেঙা আম লৈ লৈছো আপোনালোকে এই আচাৰ টেঙা মিঠা আমটোৰেও বনাব পাৰে খাবলৈ তেতিয়াও খুব বেছি ভাল লাগে আৰু বাকলিটো ওপৰৰ অকমান কোলা পৰি যোৱাৰ বাবে মই অকনমান বাকলিটো গুচাই লম কিন্তু আপোনালোকে যদি কোলা পৰা নাই তেতিয়া আপোনালোকে বাকলিটো নুগুচোৱাকেও এইখিনি ৰুকি ল'ব পাৰে আৰু মই কোলা পৰাৰ বাবে মই বাকলিখিনি গুচাই ললো আৰু মোৰ এতিয়া এয়া বাকলি গুছোৱা হৈ গল আৰু মই আমকেইটা মই আগতে ভালদৰে ধুই লৈছিলো আৰু এতিয়া এইখিনি মই ৰুকি লম আৰু মই এখন পিহনা এখন লৈ লৈছো আৰু এতিয়া মই এইখিনি ভালদৰে পিহি লম আপোনালোকে যদি বেছিকৈ বনাব বিচাৰে তেতিয়া আমৰ পৰিমাণটো বঢ়াই হৰকে বনাই থৈ দিব পাৰে তেতিয়া বহু দিনলৈ এই আচাৰ খাই থাকিব পাৰে মই অলপ কমকৈ বনাইছো কাৰণ আম যিহেতু ওলাই থাকিব আকৌ বনাম কেঁচামটো ওলাই থাকে এতিয়া বজাৰত আৰু এইখিনি চক মোৰ গোটেইখিনি ৰুকা হৈ গল এতিয়া মই ৰুকি লোৱা আমখিনি এটা বাটিত লৈ লৈছো আৰু এনেদৰে লোৱাৰ পিছত মই ইয়াতে 2 চামুচমান নিমখ দি এইখিনি প্ৰায় 15-20 মিনিট মান সময় এনেদৰে ৰাখি দিম আৰু নিমখ দিয়াৰ পিছত যথেষ্ট পৰিমাণে পানী ওলাই আৰু এতিয়া মই এইখিনি 15-20 মিনিট মান হোৱাৰ পিছত এইখিনি আপোনালোকক দেখাই আছো এয়া 20 মিনিট হৈ গল আৰু যথেষ্ট পৰিমাণে চক আমৰ পৰা পানী ওলাইছে আৰু এতিয়া মই হাতেৰে এইখিনি খুব ভালদৰে চেপিম যিমান ভালকৈ পাৰে তেনেকৈ চেপিব যাতে ইয়াত পানীখিনি থাকি নাযায় কাৰণ পানীটো থাকিলে শুকাওতে বহুত সময় লাগিব তেতিয়া আপোনালোকৰ দুদিন লাগি যাব পাৰে মই ভালদৰে চেপি দিছো আৰু এনেদৰে আপোনালোকে চেপাৰ পিছত যেতিয়া ৰ'দত দিব এইখিনি ৰ'দত দিওতে অকমান চামুচেৰে লৰাই থাকিব আৰু যদি চুকা ৰ'দ হয় তেতিয়া 3-4 ঘণ্টাত শুকাই যাব কিন্তু ৰ'দটো যদি অকমান কম হয় আপোনালোকৰ দুদিন লাগিব পাৰে এতিয়া মই ইয়াতে অকনমান হালধি পাউডাৰ দি দিছো আৰু দিয়াৰ পিছত এইখিনি ভালদৰে মিক্স কৰি দিছো আৰু মই ইয়াতে অকমান জ্বলাৰ বাবে জলকীয়া অকমান কাটি লগতে দি দিছো জ্বলাটো যদি বেছি খায় অকমান জ্বলাৰ পৰিমাণটো বঢ়াই দিব পাৰে আৰু এতিয়া মই এইখিনি ৰ'দত দি থৈছো ৰ'দটো খুবেই চুকা মই 4 ঘণ্টামান ৰ'দত দিম তাৰ পিছত মই আজি আচাৰখিনি বনাই পেলাম এতিয়া যেহেতু প্ৰায় 4 ঘণ্টামান ৰ'দত দিয়া মোৰ আমখিনি হৈ গৈছে মই ফলে গেছৰ ওপৰত উঠাই দিছো এখন কেৰাহী তাতে মই আধা কাপ মান মিঠাতেল দি দিছো আৰু তেলখিনি এতিয়া ভালদৰে গৰম হ'বলৈ দিম আৰু তাতে মই আধা চামুচ মান পাঁচফোৰণ দি দিছো পাঁচফোৰণ কেইটা ভালদৰে ফুটিবলৈ দিম আৰু এতিয়া এইখিনি ফুটাৰ পিছতে এইখিনি হৈ গৈছে মই গেছটো এতিয়া অফ কৰি দিম আৰু তেলখিনি অকমান ঠাণ্ডা হ'বলৈ দিম আৰু আনফালে মই ৰ'দৰ পৰা আমখিনি লৈ আহিলো যদি আমখিনিত অকমান পানী থকা যেন দেখে তেতিয়া হলে আপোনালোকে আৰু এদিন ৰ'দত দি ল'ব মোৰ পিছে পানীটো প্ৰায় নাইকিয়াই হৈ গল আৰু মই যেহেতু একেবাৰে কমকে বনাইছো সেইবাবে মোৰ আচাৰখিনি খাই শেষে হ'ব সেইবাবে মই 4 ঘণ্টা মানে ৰ'দত দিলো আৰু পানীটো নাইকিয়া নিচিনাই হ'ল কিন্তু একেবাৰে শুকাই যোৱা নাই আৰু এতিয়া মই এফালে লৈ লৈছো এয়া গ্লাছৰ বাউল এটা আৰু যিখিনি তেল মই গৰম কৰি ৰাখিছিলো তেলখিনি মই এতিয়া বাউলটোতে দি লম আৰু তেলখিনি অকনমান গৰম হৈয়ে আছে আৰু এতিয়া ইয়াত মিলাব লাগিব মছলাৰ ভিতৰত মই এয়া লৈছো চফৰ গুৰি চফ মই অকমান ভাজি লৈ পেলাই গুৰি কৰি থোৱা তাৰে এচামুচ মই দিছো আৰু জিৰাও মই এয়া ভাজি লৈ গুৰি কৰি থোৱা সৰহকৈ মই এনেকৈ ভাজি থওঁ আৰু তাৰো মই এচামুচ দি দিছো এইখিনি হৈছে ধনিয়া গুৰি ধনিয়াও মই এচামুচ দি দিছো আৰু মই এতিয়া ইয়াত দিছো সৰিয়হৰ গুৰি সৰিয়হখিনি মই ৰ'দত শুকুৱাই এনেকৈ কেঁচাকৈ মই গুৰি কৰি ৰাখিছো সৰিয়হটো ভাজিব নালাগে আৰু তাৰ মই 2 চামুচ দি দিছো আৰু এইখিনি দিয়াৰ পিছত ইয়াতে মই অকনমান ৰংটো ভাল হ'বৰ বাবে ইয়াত কালাৰ জলকীয়া গুৰি এচামুচ মিলাই দিছো যদি আপোনালোকৰ নাথাকে বা দিব নিবিচাৰে নিদিলেও একো নাই এতিয়া এইখিনি ভালদৰে মই চামুচেৰে মিক্স কৰি দিছো আৰু এতিয়া ইয়াতে দি দিছো এচামুচ নিমখ যেহেতু আমি নিমখ আগতেও ব্যৱহাৰ কৰিছো আমখিনি যেতিয়া আমি নিমখত দি ৰাখিছিলো অলপ নিমখটো আছেই তাতে আৰু এতিয়া মই শুকুৱাই লোৱা আমখিনি তাতে দি দিছো আৰু এতিয়া এইখিনি দিয়াৰ পিছত মই ভালদৰে এইখিনি এতিয়া মিক্স কৰি দিম আৰু মছলাৰ সৈতে ভালদৰে এইখিনি মিক্স কৰি দিব লাগিব এনেদৰে ৰুকি লোৱা আমৰ আচাৰ খাই খুব বেছি ভাল লাগে আৰু আপোনালোকে যদি এতিয়ালৈকে বনোৱা নাই এনেদৰে বনাই চাব পাৰে
আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰা হৈ গ'ল আৰু মই এতিয়া গ্লাছৰ বটল এটা ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছিলোঁ আৰু ভিতৰখন আচলতে চাফা হ'ব লাগে, ইয়াত পানী লাগি থাকিব নালাগে, কাৰণ পানী লাগি থাকিলে বা লেতেৰা হৈ থাকিলে আচাৰ সোনকালে বেয়া হৈ যায়। আৰু মই এতিয়া আচাৰখিনি ইয়াতে ভৰাই ল'লোঁ আৰু গোটেইখিনি যিহেতু বটলটোত ধৰা নাই সেইবাবে মই আন এটা বটলত বাকীখিনি ভৰাই দিম। আচাৰখিনি বটলত ভৰোৱাৰ পিছত মাজে মাজে ৰ'দত দি থাকিব আৰু আচাৰ এনেকৈ ৰ'দত দি থাকিলে বহুদিনলৈ ভাল হৈ থাকে। কিন্তু আপোনালোকে ব্যৱহাৰ কৰিবৰ সময়ত আচাৰত পানী লাগি থকা চামুচ ব্যৱহাৰ নকৰিব, কাৰণ পানী লাগি থকা চামুচ ব্যৱহাৰ কৰিলে আচাৰ সোনকালে বেয়া হৈ যায়। আজিৰ এই আমৰ আচাৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। মোৰ চেনেলত যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ।